हानसा फैजोब्बायना बन्द मोननिसो नालाय दिनै लान्च होगोन नामाथाय गथ'फोरनो हेलो लोगोफोर गुड मर्निं आङो नै बाबुनि स्कुलाव दंफैयो दिनैहाय बेना एनुवेल डे काम फ्रि क्रिसमास सेलिब्रेशन खालामदों आरोना स्कुलावहाय ओमफ्राय पेरेन्ट्सफोरखौबो लिंहरदों नालाय ओमफ्राय आङो फैदों आरोना ओमफ्राय नोंथांमोननो आङो एसे दिन्थिनोसै बे स्कुलाव मा मा जायो माने गसाइगावनि ब्लुमिं बार्ड स्कुल आरोना किडजी स्कुलावहाय बे प्रग्रामा जादों ओमफ्राय आङो ओरै फैथ'दों आरोना दाबो थाङाखै प्रग्रामाव दा थांबा नोंथांमोननो दिन्थिनोसै आङो Sunglasses to the school or classroom. Okay? Why did the teacher wear sunglasses to the school or classroom? Any answer, students? No. Why? Because you all are very bright. So the teacher can't see directly through his eyes, so the teacher is wearing the sunglasses. Thank you. Merry Christmas. Wishing you a happy day. Merry Christmas. Okay, students, do you want one more funny jokes? Really? Do you want? Okay, I'll give the dialogue that Purana. Okay? So दूर से देखा तो एक पत्थर था, right? दूर से देखा एक पत्थर था, जब सामने में जाके देखा वो सच में पत्थर ही था, right? We have another guest, our guest of honor, Madam Anurani Bosumotari, our retired headmistress of Gossaigaon Girls School. Madam, I please request you to come forward so that our teachers can felicitate you.
Ma'am, please come forward. Round of applause. Welcome, madam. Thank you so much. Good morning. I welcome all of you to this August occasion, celebration of annual day, come the Christmas celebration arranged by Kidzee school. মই অসমতে ক'বলৈ ওলাইছোঁ অতিকে শ্ৰদ্ধা আজি এই সেলিব্ৰেশ্যনৰ মুখ্য অতিথি আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আৰু ইয়াতে উপস্থিত কোন কোন ল'ৰা ছোৱালীৰ গাৰ্জেনসকল আৰু আমাৰ ইয়াতে উপস্থিত হ'ব পৰা আলহীসকল আমন্ত্ৰিত আলহীসকল আৰু অতিকেই মৰমৰ এই কিডজি স্কুলৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমাৰ এই কিডজি স্কুলৰে সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ স্কুলৰ ৱেল উইচাৰ শ্ৰদ্ধাৰ ৰাইজ দুই এষাৰ বক্তব্য ৰখাৰ আগতে আপোনালোকলৈ মোৰ আন্তৰিক মৰম তথা শ্ৰদ্ধা নিবেদিছোঁ কথাতে আজি ইয়াত আপোনালোকৰ আগত দুই এষাৰ বক্তব্য ৰখাৰ কাৰণে মোক অনুৰোধ কৰিলে মই ইমান ভাবা নাছিলোঁ যে মই যে ইয়াত মানে আপোনালোকৰ আগত বক্তব্য ৰাখিব লাগিব বুলি তথাপিও মই এই কিডজি স্কুলৰ ফাউণ্ডাৰ হিচাপে মোক পৰিচয় দিছে হয় মই বহুত জাগা ঘূৰিলোঁ ভাৰতৰ বহুত জাগাত ঘূৰিলোঁ বাহিৰতো গ'লোঁ ভাৰতৰ বাহিৰতো গ'লোঁ তাতে মই অবজাৰ্ভ কৰি আহিছিলোঁ যে আমি কিয় ইমান পিছপৰা ইংলিছ ভালকৈ ক'ব নাজানো অসমীয়া ভালকৈ ক'ব নাজানো আৰু বিভিন্ন ক্ষেত্ৰত আমি বহুত পিছপৰা আছিলোঁ এই কথাকে মই উপলব্ধি কৰি আহিছিলোঁ সেইকাৰণে মই এটা কথা চিন্তা কৰিছিলোঁ যে ছাৰাউণ্ডিং গোসাইগাঁও তথা গোসাইগাঁও সাব ডিভিজনত মই এটা কিবা এটা কাম কৰিব পাৰোঁ নেকি যে কম টকা পইচাৰে ল'ৰা ছোৱালীবিলাকক ফাউণ্ডেশ্যন সৰুৰে পৰা আমি কিবা এটা আইডিয়া বা সৰুৰে পৰা এটা আমি জ্ঞান দিব পৰা এটা ব্যৱস্থা কৰা যায় নেকি এই কথা মই আগৰ পৰাই চিন্তা কৰি আহিছিলোঁ আৰু মই মাজতে এটা কথা চিন্তা কৰিলোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে অলপ শিক্ষা গ্ৰহণ কৰাৰ পিছত কিবা কোচিঙৰ কাৰণে দিল্লীত যাব লাগে বাংগালোৰত যাব লাগে আৰু বহুত তেনেকৈ মানে জাগা আছে য'ত IASৰ কোচিং হয় ইঞ্জিনিয়াৰৰ কোচিং হয় আৰু তেনেকৈ বহুত বিভিন্ন ডিপাৰ্টমেণ্টৰ কোচিং হয় এই কথাকে মই চিন্তা কৰিছিলোঁ যে আমিতো বা আমাৰ হাতত তেনেকৈ টকা পইচা নাই মই সেইটোকে চিন্তা কৰিছোঁ হাউ টু ব্ৰিং Bangalore at Gossaigaon, how to bring Delhi at Gossaigaon. সেই কথা মই চিন্তা কৰি আছিলোঁ আগতে সেইকাৰণে মই মানে কিডজি স্কুল ইয়াত যে স্থাপন কৰিলোঁ সেইটোৱেই উদ্দেশ্য আছিল সৰুৰে পৰা ল'ৰা ছোৱালীবিলাকক আমি কিবা এটা জ্ঞান দিব পাৰোঁ নেকি ফাউণ্ডেশ্যনটো ভাল কৰিব পাৰোঁ নেকি যাতে ভৱিষ্যতত মানে পঢ়াত বা যিকোনো কৰ্মক্ষেত্ৰত তেখেতসকলে কি ভাবিলে পিছত 2 লাখ টকা লৈ পেলাই এই কিডজি স্কুলখন এফিলিয়েশ্যন দি পেলাই আমি ইয়াত স্থাপন কৰিব
সম্ভৱ হ'ল আৰু মই ভাবিছিলোঁ যে গোসাইগাঁও সাব ডিভিজনৰ চবৰ হাততে টকা পইচা নাই বাহিৰত পঠাবৰ কাৰণে দিল্লীত পঠাবৰ কাৰণে বাংগালোৰত পঠাবৰ কাৰণে সেইকাৰণে মই কৈছোঁ যে আই ৱান্ট টু ব্ৰিং দিল্লী এট গোসাইগাঁও আই ৱান্ট টু ব্ৰিং বাংগালোৰ এট গোসাইগাঁও ইয়াতো আমি শিক্ষা তেনেধৰণৰ শিক্ষা আমি দিব পাৰোঁ নেকি সেই উদ্দেশ্য লাহেকৈ মানে হ'বলৈ গৈ আছে তাৰপিছত আমি বাহিৰত গ'লে সদায় এটা কনফ্ৰণ্টেশ্যন আমাৰ কোৰ্চবিলাক আমি বাহিৰৰ স্কুলৰ লগত সদায় কনফ্ৰণ্টেশ্যন হৈ থাকে আমি কিছুমান মানে যিটো কোৰ্চ এই কোৰ্চবিলাকৰ আমাৰ ল'ৰা ছোৱালীবিলাকে বাহিৰত গ'লে কনফ্ৰণ্টেশ্যন হয় এইটো একমাত্ৰ আছিলে CBSE এই CBSEটো আজি কিডজি স্কুলত আমাক এপ্লিকেশ্যন দিলে দিল্লী ইউনিভাৰ্চিটিয়ে এই কিডজি স্কুলখন এতিয়াৰ পৰাই ষ্টেজত উঠি পেলাই গান গাব পৰা ষ্টেজত উঠি পেলাই ইংলিছৰ বক্তব্য ৰাখিব পৰা তেনেকুৱা আমি হোৱা নাছিলোঁ এইটোৱেই মোৰ সপোন আছিল আৰু সপোন দ্বিতীয়ত পৰিণত হ'ল তাতে মই যথেষ্ট সন্তুষ্ট যথেষ্ট সুখী আৰু ভৱিষ্যতত আপোনাৰ ল'ৰা ছোৱালীবিলাকক ভাল যদি দান কৰিব পাৰোঁ এইখন স্কুলৰ দ্বাৰাই নিশ্চিতভাৱে মই আকৌ সুখী হ'ম মই এইখিনিকে কৈ পেলাই আপোনালোকক চবকেই শ্ৰদ্ধা আৰু মৰম যাচি মই চমু বক্তব্য মই এইখিনিতে সামৰি মাৰিলোঁ ধন্যবাদ